আৰু দিব্যা এটা ধুনীয়া এটা ডাইলগ ক'ব জানো কি ক'ব এতিয়া মই শুনিম আজি নতুন ডাইলগ শুনক ৰাইজ নহয় এইটো দৰথি এইটো ৰেপ শুনিছোঁ গতিকে বহুত বেছি মৰম লাগিছে আৰু গানটোৰ যিখিনি লিৰিক্স মানে খুব ধুনীয়া আৰু এয়া মেকআপ আৰম্ভ হৈ গ'ল দিব্যাই কৰি আছে আৰু এইফালে ইয়াত দৰথিও মেকআপ কৰি আছে চাই থাকিব ভিডিঅ'টো নমস্কাৰ মই চিংকু শইকীয়া আছাম মোবাইল গেলাৰীৰ আন এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ আৰু আজি মই বৰ্তমান উপস্থিত আছোঁ ঠাকুৰকুছি এটা অঞ্চলত এটা ধুনীয়া পৰিৱেশ আৰু ইয়াত অহাৰ কাৰণটো হৈছে মোৰ একেবাৰে সৰুৰ পৰা বান্ধৱী দৰথি বৰদলৈ সকলোৱে চিনি পায় আৰু তেওঁ এটা শ্বুটিঙৰ কামত আহিছোঁ এটা ধুনীয়া পৰিৱেশত আছোঁ আমি আৰু মোৰ লগত বৰ্তমান আছে দিব্যা বুলি কওঁতে আপোনালোকে হয়তো চাগে গম পাইছে এইটো আপোনালোকে দেখুৱাইছোঁ সকলোকে নমস্কাৰ জনাইছোঁ সকলো নিশ্চয় ভালেই আছে আজি এটা বৰ ধুনীয়া গানৰ শ্বুটিঙত আহিলোঁ আমাৰ নগাঁৱৰ ভণ্টি দৰথি বৰ ভাল গায় প্ৰথম তাইৰ গানত এবাৰ অভিনয় কৰিম ষ্টেজ পাৰফৰ্মেঞ্চ তাই দেখিছোঁ বৰ ধুনীয়া গান গায় ভাল ছিংগাৰ গতিকে গানটো বিৰাট ধুনীয়া লাগিছে শুনি পেলাই তাই মোক সুধিলে যে কৰিবনে আৰু প্ৰথমবাৰতে গানটো শুনি মানে বিৰাট ভাল লাগে মিঠা গান এটা আৰু গেটআপটো আপোনালোকে দেখিছে গেটআপটোৰ লগত আকৌ কেৰেক্টাৰটো নিমিলে গতিকে এতিয়া সকলো কৈ নিদিওঁ আপোনালোকে গানটো চালেই গম পাব মৰম লগাই বৰ ধুনীয়া গান কেতিয়াবা ৰাইজে আঁকোৱালি ল'ব বুলি তাইকো আশীৰ্বাদ কৰিব আমাকো আশীৰ্বাদ কৰিব বুলি আশা থাকিল কেতিয়া মানে দিছোঁ বাৰু এইটো বিহুৰ আগতে হ'ব ন দৰথি বিহুৰ আগতে হৈ যাব গতিকে আপোনালোকে বাকীকেইটা গানটো যেনেকৈ মোক মৰম দিছে এইটো গানতো মোকো মৰম দিব তাইকো আশীৰ্বাদ কৰিব বুলি আশা থাকিল সকলোৱে মৰম দিব আৰু দিব্যা থাকিলেতো এনেও গানটো চুপাৰ টুপাৰ হিট মাৰে সেইটো ক'ব লগা কথা মই থাকিলে নহয় ৰাইজে মানে সেই আশীৰ্বাদ কৰে ৰাইজে সেই আঁকোৱালি লয় ভাল পায় বহুত ভাল পায় আৰু আজি এটা বেলেগ এটা ৰূপত আপোনালোকে চাব আপোনালোকক কিছু দৃশ্যাংশ দেখাই থাকিম আৰু এতিয়া মোৰ লগত আছে দৰথি ওচৰলৈ মই আহিছোঁ দৰথি তোকতো মই বেলেগকৈ ক'ব লগা একো নাই বাৰু কচোন বাৰু গানটো প্ৰথমতে মোৰ এটি খুব মানে এবছৰৰ মূৰত মোৰ হেঁপাহটো সকলোৱে শুনিছে মৰম দিছে আৰু হেঁপাহৰ পিছত মই এটি গীত কৰিব ওলাইছোঁ মৰম লগাই এতিয়া আমি সকলোৱে ইয়াত উপস্থিত আছোঁ ঠাকুৰকুছি কোন কোন আছে গানটোত মই আমাৰ নীল তামুলী আৰু আমাৰ সকলোৰে পৰিচিত দিব্যা গতিকে সকলোৱে গীতটি মৰম দিব বুলি আশা ৰাখিলেও বিহুৰ আগতে গীতটি ৰিলিজ দিম অডিঅ' ভিডিঅ' দুইটা গতিকে সকলোৱে মৰম দিব বুলি আশা ৰাখিলোঁ আৰু ই মোৰ খুব ভাল বন্ধু চিংকু তাৰ চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰি দিব লাইক কৰিব শ্বেয়াৰ কৰিব থেংক ইউ ছ' মাছ আৰু দৰথি গানটো আঁকোৱালি ল'ব সকলোৱে আৰু দৰথি নাই ৰিপুটা কোনো হা অঁ নীলদা আছে নে নীলদা ক'লে গ'ল আৰু গানটোত নীলদা আছে আৰু নীলদা ওচৰলৈ আহিছোঁ কেনেকুৱা ইয়াৰ আগত দৰথি যিটো গান আছিলে সেইটো গানতো মই আছিলোঁ ইয়াৰ আগৰ গানটোত আছিলে আৰু নীল কি ক'বা গানটো আমি লোকেশ্যনত আছোঁ আমি লোকেশ্যনটো হ'ল ঠাকুৰকুছি মোৰ লগত আজি অভিনয় কৰিব ধৰতিবা আৰু দিব্যাই বাকী খুব ধুনীয়া লোকেশ্যন বাকী আমাৰ ডিৰেকশ্যন আছে অসীম দা বাকী আমি এতিয়া বস্তুটো শ্বুট কৰিম আজি আৰু 14 তাৰিখে হ'ব চাগে বা বস্তুটো শ্বুট কৰাৰ পাছত আমি ৰিলিজিং ডেটটো তাৰমানে 20 তাৰিখৰ ভিতৰতে আৰু ৰিভিল কৰিব এনেকৈ ধৰতিবাই বাকী এইখিনিয়ে আৰু ভাল লাগিল তোমাৰ ঘৰটো মই একচুৱেলি নাজানো কৈছিলে ঘৰটো মোৰ নগাঁৱতে মই বেছিকেলি পাথৰি হয় স্কুলিং মোৰ সজাই থৈছে বাকী নগাঁৱত তেনেকৈ থকা হোৱা নাই বাকী মই কলেজ লাইফটো মই গুৱাহাটীতে হৈছিলোঁ থেংক ইউ ছ' মাছ আৰু সকলোৱে মৰম দিব দৰথি নতুন গানটোত আৰু এইফালে আছে অসীম দাৰ লগতো কথা পাতিম ব'লক আহক আৰু ইয়াত দিব্যা দৰথি নীল কিছু ডিছকাশ্যন কৰি আছে আৰু এইফালে কেমেৰা লাগি গ'ল শ্বুটিং আৰম্ভ আৰু এই মৰম লগা গীতটি সকলোৱে আদৰি ল'ব বুলি আশা কৰিলোঁ আৰু আপোনালোকক দৰথিৰ গানৰ ভিডিঅ' শ্বুটিংটো আপোনালোকক দেখুৱাই আছোঁ আৰু এতিয়া অসীম দা আছে অসীম দাই ক'ব অসীম দা আজি কেনেকুৱা ভাল লাগিছে আৰু ফাৰ্ষ্ট টাইম মই দৰথিৰ এটি গীত কৰিবলৈ ওলাইছোঁ আৰু আজি আমাৰ ফাৰ্ষ্ট ডে শ্বুট আকৌ এদিন শ্বুট আছে আমাৰ গতিকে আজি অভিনয়ত আছে গমেই পাইছে আপোনাক সকলোৱে আৰু মোহন আছে দৰথি নিজে অভিনয় কৰিছে লগতে নীল আছে আৰু মেকআপত আছে আমাৰ নানু খুব ভাল লাগিছে আৰু
মই কি ক'ব বিচাৰিছোঁ যে এই গীতটোত ৰেপ অকণমান আছে তো বহুত দিনৰ মূৰত এজনী ছোৱালী গীতৰ ৰেপ এটা আমি শুনিছোঁ আগতে ৰেপ শুনিছোঁ যদি ল'ৰা গানৰ ৰেপ শুনিছোঁ গতিকে নতুনকৈ এইটো ৰেপ শুনিছোঁ গতিকে বহুত বেছি মৰম লাগিছে আৰু গানটোৰ যিখিনি লিৰিক্স মানে খুব ধুনীয়া গতিকে খুব বেছি ভাল লাগিছে আশা কৰোঁ আপোনালোকে খুব বেছি ভাল পাব আৰু অচিন দাকটো আপোনালোকে সকলোৱে চিনি পায় অসমৰ ৰাইজে সকলোৱে চিনি পায় ৰিলছকেইটাতো আপোনালোকে দেখিয়ে থাকে বিশেষকৈ শ্বুটিঙৰ মাজতে যিকেইটা ৰিলছ বনাই বহুত ভাল লাগে ময়ো চাওঁ আৰু আগন্তুক বহাগ বিহু আহি আছে এই ক্ষেত্ৰত কি ক'ব নতুন আপোনাৰ কিবা পৰিকল্পনা যোৱা বছৰো মই গভমেণ্টৰ কেইবাটাও শ্ব' কৰিছিলোঁ বিহু লৈ পেলাই গতিকে এইবছৰো এনেকুৱা এটা পৰিকল্পনা আছে গতিকে সেই শ্ব'খিনিক লৈ পেলাই মই ব্যস্ত হৈ আছোঁ আৰু কিছুমান অনুষ্ঠান আছে আমাৰ সম্বৰ্ধনৰ অনুষ্ঠান কেইটামান থাকে সেইবিলাক অনুষ্ঠানক লৈ পেলাই ব্যস্ত হৈ থাকিম আৰু তেনেকৈ বহাগ বিহুটো মানে শেষ কৰিম বুলি ভাবিছোঁ আৰু ভাল লাগিল অচিন দাক আজি লগ পাই বহুত দিনৰ পিছত লগ পালোঁ আৰু যি কি নহওক আপোনালোকে ভিডিঅ'টো চাব অচিন দাই কৰিছে ধুনীয়াকৈ গোটেইখিনি ডাইৰেকশ্যন অচিন দাই কৰিছে আপোনালোকে চাব ভিডিঅ'টো দৌঠি এই গানটো মৰম লগাই সদায় মৰম দি থাকিব আৰু দিগদাৰ এটা ধুনীয়া এটা ডাইলগ ক'ব জানো কি ক'ব এতিয়া মই শুনিম আজি নতুন ডাইলগ শুনক ৰাইজ নহয় এইটো দৰথীয়ে মনত পেলাই দিলে মই যে ৰাকেশ দা কয় জীৱন কচুপাতৰ ঠাৰি ৰাকেশ দা সি কয় পানী ইমান ঠাৰি কেতিয়াবা খোজাব পাৰে কেতিয়াবা নোখোজাব পাৰে সেইকাৰণে প্ৰথম পানীটো সদায় পেলাই দিব লাগে তাতে আদা নহৰু মোৱা মাছমান দি খাবা আৰু এয়া শ্বুটিং হৈ আছে অসীম দা দীপ দা দৰথী অসীম দাই বহুত ধুনীয়া কোৰিঅ'গ্ৰাফ কৰে বহুত ধুনীয়া ডাইৰেকশ্যন কৰে দৰথীয়ে গীতটি আপোনালোকে সকলোৱে আদৰি ল'ব আৰু আপোনালোকক শ্বুটিং দেখুৱাই আছোঁ আৰু এতিয়া মোৰ লগত এজন বিশেষ ব্যক্তি উপস্থিত আছে সেই ব্যক্তিজনক আপোনালোকে বহুত কেইখন চিনেমাত দেখা পাইছেই আৰু এজন তেওঁ সুন্দৰ মেকআপ আৰ্টিষ্ট হয় আপোনালোকে চিনাকি কৰি দিছোঁ হাই নুনু দা চৰি নানু দা মানে আহি যায় তাকে হেৰি নন্দা কি ক'ব আজি আমি ঠাকুৰকুছিৰ শ্বুটিং কৰি আছোঁ দৰথীৰ আৰু ইয়াতে কোৰিঅ'গ্ৰাফি কৰিছে অসীম গগৈ আৰু ভিডিঅ'ত আছে আমাৰ চবৰে কৃষ্ণা দা আৰু এছিষ্টেণ্ট কৰিছে দিগন্তই আৰু বৰ ধুনীয়া গান এটা বিহুসুৰীয়া আৰু ইয়াতে এক্টিং কৰিছে নিজে দৰথী কৰিছে তাৰপিছত মোহন আহিছে দীপ আৰু আছে নীল আৰু বহুত ধুনীয়া গান এইটো আৰু নন্দা মই এটা কথা সোধোঁ যে আপুনি জানমণি অঞ্জনা দিনৰ পৰাইতো আপুনি ধৰক এই ফিল্ম জগতৰ লগত আপুনি লাগি আছে কিমান বছৰমান হ'ল আপোনাৰ এই মানে কাম কৰা টোটেল 23 years ৰানিং 23 years আপুনি মানে এই মেকআপৰ লগতে জড়িত হৈছে আৰু কি ক'ব অসমবাসীৰ ৰাইজলৈ যিহেতু আগন্তুক বহাগ বিহু আহি আছে সমূহ ৰাজ্যলৈ মোৰ তৰফৰ পৰা আগন্তুক বহাগ বিহুলৈ শুভেচ্ছা জ্ঞাপন কৰিলোঁ বাছ ঠিক আছে নন্দা আৰু বহুত দিনৰ মূৰত লগ পালোঁ এবাৰ পাইছিলোঁ আমি ডিব্ৰুগড় চাইডে পাইছিলোঁ বহুত বছৰ হ'ল শ্বুটিঙৰ মাজতে আকৌ বহুত দিনৰ পিছত আকৌ আজি এই গুৱাহাটীৰ ঠাকুৰকুছি অঞ্চলত পালোঁ আৰু যি কি নহওক নন্দা ভালে থাকক আপুনি সদায় লগ পাম সদায় যাতে এনেকৈ পাই থাকক তোমাকো ঠিক আছে আৰু আপোনালোকে চাই থাকিব আৰু এতিয়া খোৱা বোৱাটো চলি আছে আৰু আপোনালোকক দেখুৱাম আৰু এইফালে ব্ৰেকফাষ্টৰ খাদ্য আৰু ইপিনে বনাই আছে মাছ মাংস কণী দবাই দিব লাগিব আজি মস্তি খানা দীপদা ভাগৰ লাগিছেনে ভাগৰ লাগিছে ভাগৰ অকণমান লগা নাই লগা আহিব লগা হৈছে মানে নহয় বিৰাট ধুনীয়াকৈ শিকাইছে ন গানটো মানে যিবিলাক কাম কৰি ভাল লাগে সেইবিলাক ভাগৰবিলাক অনুভৱ কৰাই নাযায় আচলতে গানটো সঁচাকৈ ধুনীয়া গাইছে আৰু অলপ কাপোৰ চাপোৰ দিছে নাই আৰু মোৰ মানে আজি ভাল এক্সপিৰিয়েঞ্চ এটা হৈছে দেই আৰু তাই ধুনীয়া অভিনয় কৰিছে মানে চেষ্টা কৰিছোঁ এনেকৈ অভিনয় মই কৰা নাই আজি প্ৰথম কৰিছোঁ তাতে দীপদা আছে দীপদাই মোক শিকায়ো দিছে নাই তাই ভাল কৰিছে নাই, মোৰ মই খালি বিৰাট ভাল লাগিছে। ডাইলগবিলাক অকণ আগা পিছা কৰি দিছে বাকী তাই ধুনীয়াই মাতিছে এইটো ছুপাৰ টুপাৰ হিট মাৰিব ছুপাৰ ডুপাৰ হিট আৰু তাতে ককাইদেউ আছে সকলোৱে কৃষ্ণ মৰম দা দিব। আছে আমাৰ অসীম দা আছে দিগন্ত আছে গোটেই পাতিলাও বিলাহী মাছ চব গোট খাই আছে এই সাজ ধুনীয়া হ'ব আৰু এটা গাড়ী দিয়া বহি আছে দেখিছেনে এয়া ৰণী ৰণী বহি আছে ৰণী কি ক'বা দৌঠি মানে আজি প্ৰথম মানে যিটো গান ৰিলিজ হ'ব আজি শ্বুটিঙলৈ আহিছা কি ক'বা নাই বহুত ভাল বেছিয়ে ভাল লাগিছে খালি চবৰে দেখিছোঁ কষ্টটো বহুত বেছি হৈছে কাৰণ বহুত দিনীয়া এইটো প্ৰচেষ্টা আছিলে গানটোৰ আৰু আজি সফলৰূপে শ্বুটিংটো হ'ব লৈছে হয়তো বিহুৰ আগত এই গানটো মুকলি হ'ব ৰাইজৰ মাজলৈ আহিব
তো সকলোৱে এইটোৱে আশা কৰোঁ সকলোৱে মৰম দিয়ে যাতে গানটোক লৈ, কাৰণ কষ্টটো হৈছে আপোনালোকে দেখিছে গোটেই ৰ'দত ইমানখিনি টেক শ্বট লৈ পেলাই ইমানখিনি গোটেই ক্ৰিউ মেম্বাৰ্ছবোৰে মানে হেৰি কৰি আছে, চেষ্টা কৰি আছে। অসীম দাহঁত আছে, নানু দা গোটেইখিনি আছে, হিপু দা, দৰ্থি বা, নীল দা, আমাৰ দীপ দা আছে, যেনে আমাৰ গোটেই অসমতো মোহন বুলি জানে, দীপ দাহঁত আছে। তাকে আশা কৰোঁ সকলোৱে আদৰি ল'ব গানটি। আৰু ছিজনত এইবাৰ ময়ো আছোঁ দৰ্থিবাৰ লগত এজ এ কীবৰ্ডিষ্ট। তাকে সেয়াই আশা কৰিছোঁ। থেংক ইউ। আৰু এইবাৰ প্ৰগ্ৰেমত দৰথীৰ লগত আপোনালোকে পাবই ৰণীক। ৰণী বহুত ধুনীয়া কীবৰ্ড বজায়। আৰু এটা কথা ক'ব লাগিব যে শ্বুটিঙৰ ক্ষেত্ৰত এটা গান কৰিবলৈ হ'লে মানে বহুতখিনি কষ্ট হয়, আৰু বহুত মানে কষ্ট লুকাই থাকে আচলতে, বহুতখিনি কষ্ট লুকাই থাকে। আৰু সেইকাৰণে আজি এই ঠাকুৰকুচি অঞ্চলটোত বিশেষকৈ প্লেচটো বহুত ধুনীয়া, বহুত আৰু আপোনালোকক দৃশ্য দেখুৱাই থাকিম, চাই থাকিব। আৰু ভিডিঅ'টো স্কিপ নকৰিব, অকণমান দীঘল হ'ব পাৰে, স্কিপ নকৰিব, চাই থাকিব। আৰু ইয়াৰ শ্বুটিঙৰ মাজতে মেগী আহি গ'ল, ধুনীয়াকৈ খাই লওঁ, আহক। এইখিনি দিমেই মই। আমাৰ লগত এতিয়া গিৰিয়েক ঘৈণীয়েক দুইটা আপোনালোকে দেখা পাইছে, হিপুদা আৰু দেখিছে নহয়। দৌৰথি গিৰিয়েকক নেদেখায় কিন্তু দেই কেতিয়াও, কিন্তু সেইকাৰণে মই দেখাই দিছোঁ। নাহে বিহাইণ্ড দ্য চিন, এইটো লাষ্ট কয় খুব। আজিলৈ ভিডিঅ'টো ইমানতে সমাপ্ত কৰিলোঁ। গানটো সকলোৱে আদৰি ল'ব, আৰু ভিডিঅ'টো চাই পেলাই যদি আপোনালোকে ভাল পাইছে তেন্তে লাইক, কমেণ্ট এণ্ড শ্বেয়াৰ কৰি দিব। ধন্যবাদ।